সো হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে ময়ো ভালে আছোঁ আলহামদুলিল্লাহ। চ' বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ বা ভালেমান দিন হ'ল। চ' কাৰণ হ'ল মই গাঁৱত আহিলোঁ ভাবিলোঁ এটা ঘৰৰ এটা ভিডিঅ' বনাওঁ, গাঁৱৰ পৰিৱেশত ভিডিঅ' এটা বনাওঁ। চ' এতিয়া বৰ্তমান ঘৰত কোনো নাই, মোৰ মা আছে অলপ কাৰোবাৰ ঘৰত গৈছে আৰু গাঁৱত জানে গাঁৱত অকলে ভাল নালাগে, কেনেকৈ ওলাই গৈছে। আৰু এতিয়া মই ঘৰত বৰ্তমান অকলে আছোঁ। মোৰ ভতিজাটো স্কুলত গৈছে, এইটো চাইছে আমাৰ মামাই দিয়া ঘৰ, এইটো আমাৰ পাকঘৰ। আৰু এইটো হ'ল ইয়াত মুৰ্গী থাকে, ইয়াত খৰি, এইটো মুৰ্গীৰ ঘৰ। এইটো এটা মুৰ্গীৰ কণী। গাঁৱলীয়া পৰিৱেশ কেনেকৈ থাকে জানেই আপোনালোকে বিশেষকৈ। আৰু সেইটো ঘৰত আমি থাকোঁ, মই মানে মোৰ মা থাকে, মই থাকোঁ, মোৰ ভতিজাটো থাকে। এইটো বিচনাত মই থাকোঁ, ইয়াত মোৰ মা আৰু মোৰ ভতিজাটো থাকে। আৰু এটা আমাৰ ঘৰৰ চোতাল হয়, এইটো কি ক'ব পাৰিবনে আপোনালোকে? কোৱা হয়। গাঁও এলেকাত বেছিভাগ কেনেকৈ পাব আপোনালোকে, টিউবৱেল নবনায়, টিউবৱেল বনালে টিউবৱেলত আইৰণ ওলায়, বহুত আইৰণ ওলায়। এইটো কিন্তু টিউবৱেল মানে ইউজ নকৰে, বেছি কুঁৱা ইউজ কৰে। আৰু এটা আমাৰ ঘৰৰ বাহিৰত কলগছ, তামোল গছ, এই চবফালে তামোল গছ, এইটো এটা মধুৰি গছ। আৰু এইটো মামাই দিয়া ঘৰটো অলপ ভিতৰত দেখাইছোঁ আপোনালোকক এনেকৈ। এইটো মই নিজে বনোৱা হয়, মই নিজে বনাইছোঁ এইটো। হালাকি মামাই পইচা দিছে, আমি নিজে চব কিনি আমি বনাইছোঁ। এতিয়া ইয়াত চিলিং লগাবলৈ বাকী আছে, ৰং কৰিবলৈ বাকী আছে। এইটো এটা ৰুম হয়, এইটো চাওক ভিতৰত কি এনেকুৱা অৱস্থা ভিতৰত। ইয়াতো চিলিং লগাব বাকী আছে, ৰং কৰিব বাকী আছে গোটেইটো। এইটো এতিয়া বৰ্তমান পইচা নাই, অলপ সেইটো অসুবিধা হৈছে। চ' এতিয়া এইটো চাই লওক কেনেকৈ দেখা যায়। এইটো মোৰ ডাঙৰ ভাইৰ ঘৰ হয়। আৰু এইটো চাইছে, এইটো গোটেইটো পথাৰ হয়, গোটেই ডাঙৰ পথাৰ হয়। মানুহ ধেৰ কিবাকিবি খেতি বাতি কৰে। আমি লগাইছোঁ বন্ধাকবি, মোৰ দাদাইটো মোৰ ভায়ে লগাইছে ধান। চ' বলক পিছফালে দেখাইছোঁ আপোনালোকক। আৰু বলক বাৰীৰ পাছফালে চাওক, এইটো আমাৰ বাৰী হয় চাওক। পিছফালে এনেকুৱা গোটেই তামোল গছ, কলগছ, চব বলক পিছফালে দেখাইছোঁ। এইটো হ'ল আদা গছ, বাৰীৰ পাছফালে চাওক এনেকুৱা দেখিবলৈ। বলক পিছফালে দেখাওঁ। গোটেইটো বাগান, তামোলৰ বাগান। দেখাইছে গোটেইটো পথাৰে লগাইছে বন্ধাকবি, বহুত ডাঙৰ পথাৰ হয়। লগাই দিওঁ আৰু কি চম আজিলৈ ইমানে। কালি দেখাম গাঁৱৰ পৰিৱেশ, ৰাস্তা, সেইফালে এটা পথাৰ আছে, সেইটোতো বহুত ডাঙৰ পথাৰ হয়, বিৰাট ডাঙৰ হয়। চ' আজিলৈ যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, আপোনালোকৰ লগৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' বাই।